খাও ১টা বাজি গৈছি আৰু আমাৰ ৰিনা উঠাই নাই ৰিনা জলদি উঠ ইমান দেৰি হৈছে ইমান দেৰিলৈকে কিয় শুই থাকা তই জলদি উঠ ৰিনা বহুত দেৰি হৈছে দে ইমান দেৰিলৈকে শুই থকাটো ভাল নহয় জলদি উঠ এই ৰচোন কুবা শান্তি মতে নেদা মোক কিবা আৰু নকওঁ তই উঠ বুলি ৰিনা জলদি উঠ বুলি কৈছিলো তোক মই কথা নুশুনে একটা পুৰা উঠি আছো ৰ বস্তু মোক ভালকে নাথাই আমাৰ তলক কৈ থব এতিয়া বস্তু মোক মই চিনি কৰিব লাগিব এতিয়া খালা বস্তুখিনি ক'ৰবাত চুৰ কৰি নিগিলি গম পাব তেতিয়া তাই ইমান জঘন্য আপিটো খালা বস্তু মোক আছে এনেকৈ থৈ দে আপিটো বাৰু উঠি নাই এতিয়া পাকঘৰতে আছে শুনছা জাগাখিনি ইমান লেতেৰা হৈ গৈছে বতাহতে মই বাহিনী ঝাৰু দি মই সাৰি দিম আজি মই ৰাতিপুৱাৰ সময়ত ফুলত পানী দিব পাহৰি গৈছো মই এই ৰিনাকে দিব কম ৰ ৰিনা এফালে আছোন ৰিনা শুনচোন ভেটাকানি হেৰি ফুলত পানী দি পানী দিবা নোৱাৰো এতিয়া সময় নাই দিবা তই দিচোন পানীখিনি তই এনে বহি আছা এতিয়া যা ফুলত পানী দি যা কাম কৰিব নামাতি কৰিছো মই তই খেলবা যাম মই চিন্তা কৰি দিয়া গাড়ী প্ৰতি মোক কাম কৰিব কাৰণে মাতি থকা যে নিজে কামখিনি কৰিব নালাগে নেকি মই তই খেলবা যাম মই কৈছো যা এতিয়া খেলো ভাত বনোৱা খেলো দেখা তোক খুৱাই দিম মই মুখখন মিলকি আছে খালি একো খাব নোখোজে এইটো পুতলা তুই সেইটো দাম মই পুতলা মই ৰিনা ওপৰৰ পৰা মই তামোল কেইটামান ওলাই দিছোন 100 টকা দিম যা তই মই তামোলটো হেৰি কৰি চিংবি হেৰি মই আহি আছো ৰ মই কিছিল পাহৰি যোৱা হৈছো মই হাত বুলি থৈ ৰ তই মোৰ তামোলটো চিংবি গছৰ পৰা মই নৰো মানে মই মানে কাটা ভিন্ধে কাৰণে তই ভালকে চিংবি দে আৰু কাটা ভিন্ধা পাৰে কিন্তু কৰিছো হেৰি তক মই 100 টকা দিম দেই সঁচা কৈছো মই 100 টকা দিম মই তক চিং জল্দি আহি আছো মই ইমান জল্দি হল পাৰা আৰু দেৰি লাগি দেখোনে ধৰ দে দিয়া যদি দি তই যে মোৰ কাৰণে যে মোৰ মই তামোলটো আনি দিছা থেংক ইউ আৰু এতিয়া মই তামোল যদি মোক আৰু যদি মাতাবা মই তামোল চিংবৰ কাৰণে এবাৰৰ পৰা কিন্তু নাযাং বুলি কৈ দিছোঁ আৰু 100 টকা নাই বাৰু মোৰ তাত 1 টকাও নাই তাক মই 1 টকাও দিব নোৱাৰো কি 1 টকা নাই অলপ পিছতকে
দেউতাৰে পৰা 100 টকা খুজিলি মোৰ পৰা নুখুজবি 1 টকাও নাই মোক ইমান ভোক লাগি আছে মোক খাবৰ কাৰণে 1 টকাও নাই দি মই তামোলটো তোৰ মুখত ধৰি এনেকা দিয়াৰ অধিকাৰ তোৰ কি অসভ্য চলি যা ভাতকেইটা বনাই দিম ৰ ভাত খাবি ভাত হলা মাংস গৰম বহুত ইমান গৰমত কেনেকৈ খাম মই পানী ঢালা ভাত খাম দে পানী ঢালা ভাত খাবি ৰিনাইটো পানী ঢালা ভাত খাই ভাল লাগিছিল মোৰ ফেভৰেট পানী ঢালা ভাত আজি মই বহুত ভাত খাইছোঁ দেই হে এনেকে ক'ব নাপায় ক্ষীণ হৈ যায় অৱস্থা একো নহয় দে পুষ্টো বেছি হয় ক'ত যাবি এই হেৰি মই ক'ৰবাত যাওঁ এয়া কি আছিল তোৰ পেহীৰে ঘৰত যাই আছোঁ মই মুঠতে দেৰি লাগব পাৰে মুঠতে 5 ঘণ্টামান লাগব পাৰে হয় নেকি মই যিখন একলা থাকিম যিখনে ঘৰটোত তই যাবি নেকি মই নাযাওঁ মই ঘৰত থাকিম নহ'লে যা মোক ক'তে যাব ইচ্ছা নাই দে মই যাওঁ দে আৰু কিন্তু সোনকালে আহিবি কিন্তু সোনকালে আহিব লাগিব কিন্তু বাই সোনকালে আহিবি কিন্তু দে সোনকালে আহিবি দে বাই গেটখন বন্ধ কৰি ৰাখ টোপনি লাগছি মাইটো গেলাকে এতিয়া তেতিয়ালৈ লাগি মই শুই থাকোঁ ৰ ইমান দেৰি হ'ল গধূলি হৈ গৈছে এতিয়া মোক একলা থাকব মস্ত ভয় লাগে আৰু কিবা কিবি শব্দ উঠি আছে চোনে আৰু ইফালে আন্ধাৰ হৈ গৈছে এতিয়া মই ৰাতিকে হ'ব চাগে মাই চাগে ৰাতিহে হ'ব পাৰে হাও এইটো শব্দ কিখন তাৰ পৰাহে আহি আছে চাওঁ ৰ
বেয়া সপোন পাইছোঁ মই এনেকুৱা বেয়া সপোনটো মই ক'তো দেখাই নাছিলোঁ মানে তোমাক আজি কিবা ইমান বেয়া বস্তু দেখাই দিলাক মোৰ সপোনত ৰিনা মই আছো গেটটো খুলি ৰ দি গেটটো খুলি আছোঁ ৰ আমাৰ ইমান বেয়া সপোন পাইছোঁ মই